নমস্কাৰ, মই বিংকু। মোৰ চেনেলে সকলোকে স্বাগতম জনালোঁ। আজি মই বনাইছোঁ ক্ষীৰ মোহন একেবাৰে সহজভাৱে। আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ইয়াত মই লৈছোঁ গাখীৰ 1 লিটাৰ দি মই গেছটো জ্বলাই দিছোঁ। এইখিনি মই ভালদৰে বইল কৰি ল'ম। এয়া মোৰ গাখীৰখিনি ভালদৰে বইল হৈ গ'ল। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ। দি ইয়াতে লৈছোঁ নেমু আৰু পানী। এয়া মই গোটেইখিনি ইয়াতে নিদিওঁ, অলপ অলপকৈ দি মই গাখীৰখিনি ভালদৰে ফটাই ল'ম। এয়া মই এবাৰ দি ল'লোঁ আৰু এবাৰ দি দিম। এয়া মই আৰু এবাৰ দি ল'লোঁ। এয়া মই এইখিনি অলপ লাহে লাহে লৰাই দিছোঁ। এয়া মোৰ গাখীৰখিনি ভালদৰে ফাটি গ'ল। ইয়াত লৈছোঁ এখন মই কটন কাপোৰ। ইয়াতে দি দিছোঁ এটা চচ। দি ইয়াতে মই দি দিম এয়া পনীৰখিনি এনেকৈ উলিয়াই ল'ম। এয়া মই পনীৰখিনি এনেকৈ উলিয়াই ল'লোঁ। লৈ মই ঠাণ্ডা পানীৰে 2-3 বাৰমান ধুই ল'ম। এয়া মই কিন্তু ফ্ৰিজৰ পানী লৈছোঁ। এয়া মই ফ্ৰিজৰ পানীৰে 2-3 বাৰমান ধুই ল'ম। এইখিনি মই ভালদৰে এনেকৈ লৰাই দিছোঁ। এয়া মই পনীৰখিনি ধুই ল'লোঁ। ধুই মই এয়া 2 ঘণ্টাৰ বাবে এনেকৈ থৈ দিছিলোঁ। দি এতিয়া মই কাঁহীখনত এনেকৈ উলিয়াই ল'লোঁ। এয়া মই গোটেইখিনি পনীৰ এনেকৈ উলিয়াই ল'লোঁ। লৈ এতিয়া মই হাতৰ সহায়ত এয়া পনীৰখিনি ভালদৰে মঠি ল'ম। এয়া মই 10 মিনিটমান এনেকৈ মঠি থাকিম। এয়া মই 10 মিনিটমান এনেকৈ মঠি ল'লোঁ। পনীৰখিনি মোৰ একদম কোমল হৈ গ'ল। ইয়াতে মই দিম এয়া ময়দা এচামুচ। দি মই আকৌ ভালদৰে মঠি ল'ম পনীৰখিনি। এয়া মই গোটেইখিনি পনীৰে এনেকৈ মঠি থাকিম। 10 পৰা 20 মিনিট মই এনেকৈ মঠি ল'ম। এয়া মোৰ গোটেইখিনি পনীৰ ভালদৰে মঠা হৈ গ'ল। এয়া মই এতিয়া ইয়াৰে সৰু সৰুকৈ বল বনাই ল'ম। এয়া মই গোটেইকেইটা এনেকৈ বনাই ল'লোঁ।
এয়া মই হাতৰ সহায়ত গোটেইকেইটা গোল গোলকৈ বনাই ল'ম। এইকেইটা এতিয়া গোলকৈ বনালেও পিছত এইকেইটা অলপ চেপেটা হৈ যায় মিঠাইকেইটা। এয়া মই এনেকৈ গোল গোলকৈ বনাই ল'লোঁ। এয়া মই গোটেইকেইটাই বনাই ল'লোঁ। ইয়াত লৈছোঁ এটা কেৰাহী। মই ইয়াতে দিম চেনি 1 বাতি আৰু ইয়াতে মই দিম 3 বাতি পানী দি মই পানীখিনি ভালদৰে বইল কৰি ল'ম। এয়া মই 1 বাতি চেনি আৰু 3 বাতি পানী দিছোঁ। দি মই এইখিনি ঢাকি দিম। ঢাকি ভালদৰে বইল হ'ব দিম। এয়া মোৰ ভালদৰে বইল হৈ গ'ল। ইয়াতে মই দি দিম বনাই থোৱা বলকেইটা। দি মই এইখিনি আকৌ ঢাকি দিম। এয়া মই গোটেইকেইটা বলে দি দিলোঁ। দিয়া মই ঢাকি দিম 20 বা 25 মিনিট। ইয়াতে লৈছোঁ এটা বাতি। এতিয়া ইয়াতে মই দিম অলপ চেনি। এয়া মই চেনিখিনি অলপ কেৰামেলাইজ কৰি ল'ম। এয়া মই চেনিখিনি কেৰামেলাইজ কৰি ল'লোঁ। এয়া মই কেৰামেলাইজখিনি ইয়াতে দি দিম। দিলে ইয়াতে এটা সুন্দৰ ৰং আহে। দি মই আকৌ ঢাকি দিম। দি মই এইখিনি আকৌ ভালদৰে বইল হ'ব দিম। এয়া মই এবাৰ মাজতে এনেকৈ লৰাই দিছোঁ। দি মই আকৌ ঢাকি দিম 10 বা 5 মিনিট। এয়া মোৰ চেনি পানীখিনি অলপ ঘন হৈ গৈছে। ইয়াতে মই দিম 1 গিলাচ পানী। এয়া মই গৰম পানী লৈছোঁ। ইয়াতে মই দি দিছোঁ। দি মই আকৌ ঢাকি দিছোঁ 20 বা 25 মিনিট। এই মিঠাইটো বনাওঁতে অলপ সময় লাগে। 1 বা 2 ঘণ্টা লাগে এইটো মিঠাই বনাওঁতে। এয়া মই আকৌ ঢাকি দিম 20 বা 25 মিনিট। এয়া মোৰ ৰেডি হৈ গ'ল ক্ষীৰ মোহন। এই ৰেচিপিটো যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট ছেকশ্যনত লিখি জনাব কেনেকুৱা হ'ল। আজিৰ বাবে আহোঁ। থেংক ইউ। বাই।